ডিফেন্সবোৰক কোন হয় ইয়াৰ কথা সুধি থাকিবলৈ ডিফেন্সবোৰক কোন হয় ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই সভাপতি ডিফেন্সবোৰতো যিহেতু ছেকেণ্ড শ্বিফ্ট প্ৰমোদ বড়োৰ ছেকেণ্ড শ্বিফ্টটো সিয়ে এতিয়া আপছো কেইজনমান লিডাৰ আৰু ইউ পি পি এলৰ কেইজনমান লিডাৰে চব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি এম পিটো নিজিকিব এইবিলাক কথাটো ডিফেন্স বড়োই জানে যিমান দিন আছে 10 দিন হওক 20 দিন হওক বা 1 মাস 2 মাস বা 3 মাস 4 মাস এইখিনি সময়ত যিমান পাৰে কামাব লাগে কাম কৰাৰ ধান্দা নাই সরকার যে না থাকিব বা বিজেপি আর ইউ পি পি এল যেটো এলায়েন্স এইটো যে না থাকিব এই কথাটো ডিফেন্স বড়ো বিরাট ভালকে জানে এবার প্রমোদ বড়োই খুব বেয়াকে হারিব কোকরাঝার লোকসভাত ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে আৰু সেইদিনাতো ঠিকছে গালি খাইছে না সি চেম ছাৰৰ লগত মই শুনিছোঁ সভাপতি ডিফেন্স বড়োতো সিয়েতো ছেকেণ্ড শ্বিফ্ট প্ৰমোদ বড়োৰ ছেকেণ্ড শ্বিফ্টটো সিয়ে এতিয়া আপছো কেইজনমান লিডাৰ আৰু ইউ পি পি এলৰ কেইজনমান লিডাৰে চব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি এম পিটো নিজিকিব এইবিলাক কথাটো ডিফেন্স বড়োই জানে আৰু প্ৰমোদ বড়ো জানে সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে 10 দিন হওক 20 দিন হওক বা 1 মাস 2 মাস বা 3 মাস 4 মাস এইখিনি সময়ত যিমান পাৰে কামাব লাগে কাম কৰাৰ ধান্দা নাই সরকার যে না থাকিব বা বিজেপি আর ইউ পি পি এল যেটো এলায়েন্স এইটো যে না থাকিব এই কথাটো ডিফেন্স বড়ো বিরাট ভালকে জানে প্রমোদ বড়ো ভালকে জানে স্পষ্ট ইহঁতে আমার দলটো এইবাৰ এম পি ইলেকশ্যনত নিজিকিব এইটো ফাইনাল সেইকাৰণে ইহঁতে যিমান পাৰে কামাই লোৱাটো ইহঁতৰ কাম এতিয়া একো কাম নকৰে ডিফেন্স বড়ো কি কৰিব ইয়েতো চলাই আছে সাপ্লাই দি আছে কোটি কামাই আছে ডিফেন্স বড়োটো 1 নাম্বাৰ কন্ট্রাক্টর না এটা আপসোর প্রেসিডেন্ট হব পারে সি কিন্তু 1 নাম্বাৰ কন্ট্রাক্টর কি নাই মই এনডিএ কোন ইউ পি এ মই এইবিলাক চিনি নাপাওঁ এতিয়া আমি হল অকলে নির্বাচন কৰিছে জিকা পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব কি হয় নহয় এইটো বেলেগ কথা নাই জামা এই ডিফেন্স বড়োয়ে ভিতৰত কোৱাটো সিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো ডিফেন্স বড়োই কৈছে আৰু আজি প্ৰথমত দথমা ব্লক হিচাপে চেৰফাংগুৰিত হৈছে আৰু ছেকেণ্ডত পখেৰাগ্ৰাম ব্লক হিচাপে জগদেৱত হৈছে আৰু এতিয়া থাৰ্ড বাওখুংগ্ৰী সমষ্টি হিচাপে ইয়াত ওৱাবাৰী খুব ভাল হৈছে আজি প্ৰগ্ৰামবিলাক গৰ্জিয়াছলি হৈছে আৰু সকলো জাতি জনগোষ্ঠী আছে মুঠতে কোনো জাতি বাদ যোৱা নাই যে কোনোবা মুছলিমে অহা নাই বা কোনোবা ৰাজবংশী অহা নাই এনেকুৱা নহয় সব জাতি জনগোষ্ঠীয়ে আজি যিটো ব্লক ৱাইজ ৰেলী ইয়াত উপস্থিত হৈছে আৰু মনটো খুব ভাল লাগিছে মুঠতে কোনো জাতিয়ে বাদ পৰা নাই যে আমাৰ মিটিঙত নাহাটো আৰু সবে ভোট দিব আৰু মই কৈছোঁ এইবাৰ প্ৰমোদ বড়োই খুব বেয়াকে হাৰিব কোকৰাঝাৰ লোকসভাত ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে আৰু সেইদিনাতো ঠিকছে গালি খাইছে না সি চেম ছাৰৰ লগত মই শুনিছোঁ খালি খাই থাকে একো কাম নকৰে বুলি কৈছে বোলে খালি খাবহে জানে কামটো কৰা নাই আপুনি এনেকুৱা বুলি কৈছে চেম ছাৰে এইটো গালি দিছে ঠিকছে কাম নাই ইয়াত আজি এপছৰ সভাপতি ডিফেন্স বড়োয়ে এটা প্ৰেছ মিট কৰিছে আপোনাৰ এপছো সভাপতি ডিফেন্স বড়োতো সিয়েতো ছেকেণ্ড শ্বিফ্ট প্ৰমোদ বড়োৰ ছেকেণ্ড শ্বিফ্টটো সিয়ে এতিয়া আপছো কেইজনমান লিডাৰ আৰু ইউ পি পি এলৰ কেইজনমান লিডাৰে চব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব আমি এম পিটো নিজিকিব এইবিলাক কথাটো ডিফেন্স বড়োই জানে আৰু প্ৰমোদ বড়ো জানে সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে 10 দিন হওক 20 দিন হওক বা 1 মাস 2 মাস বা 3 মাস 4 মাস এইখিনি সময়ত যিমান পাৰে কামাব লাগে কাম কৰাৰ ধান্দা নাই সরকার যে না থাকিব
বা বিজেপি আৰু ইউ পি পি এল যিটো এলায়েন্স সেইটো যে নাথাকিব এই কথাটো জিতেন বড়ো বিৰাট ভালকৈ জানে, প্ৰমোদ বড়ো ভালকৈ জানে। স্পষ্ট ইহঁতে আমাৰ দলটো এইবাৰ MP ইলেকশ্যনত নিজিকিব, এইটো ফাইনেল। সেইকাৰণে ইহঁতে যিমান পাৰে কামাই আছে, কামাই লোৱাটো ইহঁতৰ কাম। এতিয়া একো কাম নকৰে। জিতেন বড়ো কি কৰিব? ইয়েতো চলাই আছে, সাপ্লাই দি আছে, কোটি কোটি কামাই আছে। জিতেন বড়োটো 1 নম্বৰ কণ্ট্ৰেক্টাৰ নাই। এতিয়া আফচোচ প্ৰেচিডেণ্ট হ'ব পাৰে সি, কিন্তু 1 নম্বৰ কণ্ট্ৰেক্টাৰ সি দেই। নাই, মই কোন NDA কোন UPA মই এইবিলাক চিনি নাপাওঁ। এতিয়া আমি হ'ল অকলে নিৰ্বাচন কৰিছে, জিকাৰ পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব, কি হয় নহয় এইটো বেলেগ কথা। নাই। জামা এই দিফেন বড়োৱে ভিতৰত কোৱাটো সিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো দিফেন বড়োৱে কৈছে। ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙলত ভোট দিছে, গম পায় আপোনালোকে। অক্সিজেনটো উঠাই লৈ যাব বিজেপিয়ে এই নিৰ্বাচন শেষ হোৱাৰ পিছত, ৰিজাল্টৰ পিছত। দিফেন বড়োৱে নিৰ্দেশতে UPPL আৰু আফচু ছাপোৰ্টাৰবিলাকে তামোলপুৰ, ভেৰগাঁও, ওদালগুৰিত ভিতৰে নাঙলত ভোট দিয়াটো এই দিফেন বড়োৱে। কোকৰাঝাৰটো 2-2.5 লাখ মাৰ্জিন হ'ব, 2-2.5 লাখ ডিফাৰেঞ্চ হ'ব। ওদালগুৰিও এনেকুৱা হ'ব। মুঠতে আমি জিকিছে, বিৰাট আৰামত জিকিছে। দিফেন বড়োৱে 4টা স্থানতহে থাকিব বুলি কৈছে। দিফেন বড়ো কোন হয়? ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই।